সোনমানি আপোনালোকক দেখুৱাম বইল আপোনালোকে কেনেকৈ খাব যেহেতু মই খাম আৰু মোৰ নিচিনা আপোনালোকে টেষ্টকৈ বনাই খাব পাৰিব যেহেতু মই আপোনালোকক দেখুৱাইছোঁ যে বইল দালি বনাম শাওণ মাছ যিহেতু চব একে বইল বনাই দিম একেলগতে আৰু চব্জিখন হওঁতে মই আপোনালোকক দেখুৱাম কেনেকৈ আছে তো আপোনালোকেও মোৰ নিচিনা বনাই খাব পাৰে জল্দি জল্দি দেৰি নকৰিব কেনেকৈ খাব এনেকৈ আপোনালোকে শ্বৰ্ট খানা যিবিলাকে মোৰ নিচিনা এলেহুৱা আছে মোৰ নিচিনা এলেহুৱাবিলাকে এনেকৈ শ্বৰ্ট খানা বনাব পাৰিব যাৰ কাৰণে মই এই টিপছটো বনাইছোঁ আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰিব বান্ধৱী কলমা জন্মানি আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যিটো শাওণ মাহৰ মাহ পৰিছে শাওণ মাহৰ কাৰণে খাব লাগিব বইল আৰু বইল মই কেনেকৈ বনাম আপোনালোকক দেখুৱাই আছোঁ আৰু লগতে মই আপোনালোকক দেখুৱাইছোঁ যে বহুতে যিটো আমাৰ পৰিৱেশ আমি যেনেকৈ থাকোঁ সাধাৰণতে নৰ্মেল সেই লাইফটো ইউটিউবত বা ভিডিঅ'বিলাকত নেদেখুৱাই আৰু মই দেখাইছোঁ নৰ্মেল লাইফ মই কেনেকৈ পাকঘৰত কাম কৰোঁ যিহেতু আমি ভাড়াঘৰতে থাকোঁ আৰু সেইকাৰণে আমি এনেকৈ আমাৰ পাকঘৰটো তো গোটেইবিলাক বস্তু ইয়াতে আছে বনাম মগু দালিত আপোনাৰ দিম ভাতকেৰেলা দিম ভেন্দি দিম চব একেলগতে দি দিম জিকা বিলাহী চব মিক্স বনাই দিম বইল বনাই দিম যিহেতু শাওণ মাহ হয় শাওণ মাহৰ কাৰণে আপোনাৰ মাছ মাংস যিহেতু খোৱা নপৰে বা নাখাওঁ নিৰামিষ খাব লাগিব আৰু বিশেষকৈ বইলেই খাব লাগে তো বইলৰ নিচিনাই বনাম এনেকৈ গোটেইবিলাক আপোনাৰ মিক্স কৰি দি দিম আৰু আপোনালোকেও এনেকৈ খাব মোৰ নিচিনাকৈ কাৰণ মোৰতো একেবাৰে জাবৰটো আৰু লগতে যিমান যত বস্তু আছে চব দি দিম চাই ল'ব হা মই বনাই আছোঁ আৰু আপোনালোকক দেখুৱাম খোৱাৰ লগে লগে আঞ্জাখন কেনেকৈ হ'ল আৰু অকল আজি সেয়া আৰু আচাৰৰ লগতে ভাত খাব লাগিব গোটেই এইবিলাক একদম জাবৰ আৰু একেবাৰে জাবৰহে বনাম আজি যিসকল লোক মোৰ দৰে এলেহুৱা আছে যি নেকি শ্বৰ্টকাট খানা বনাব বিচাৰে তেতিয়াহ'লে চাওক মোৰ দৰে কেনেকৈ বনাব এতিয়া ইয়াতে অকণমান নিমখ দি দিম তেল এটা অলপ তেল দি দিলোঁ আৰু যিহেতু শাওণ মাহ হয় বিশেষকৈ মছলা পাতি নাখাওঁ পিঁয়াজ নহৰু একো নাখাওঁ যিহেতু আপোনালোকে শ্বৰ্টকাট খানা বনাব পাৰিব ইয়াতে চব দি দিছোঁ জিকা ভেন্দি লেচেৰা বিলাহী ভাতকেৰেলা চব দি দিছোঁ মানে যিহেতু এলেহুৱা মানুহৰ হয় ন এলেহুৱা মানুহৰ খানা বনাই আছোঁ যিসকল লোকে খানা বনোৱাত একেবাৰে কেঁচা তেখেতলোকে বনাব পাৰিব এনেকুৱা আৰু ইয়াতে যিহেতু নহৰু পিঁয়াজ একো নিদিওঁ জলকীয়া আৰু দিম অলপ পাঁচফোৰণ বিশেষ একো নিদিওঁ আৰু লগতে এইখিনি হৈছে মগু দালিখিনি প্ৰথমতে ভাজি আৰু এইখিনি একেলগতে ইয়াতে কুকাৰত ঢালি দিম জলকীয়া দিলে এতিয়া দালিখিনি আপোনাৰ ভাজি ল'লোঁ এতিয়া আপোনাৰ ইয়াৰ লগত গোটেইখিনি ঢালি দিম আৰু ইয়াত অলপ নিমখ হালধি দি চিটি মৰাই দিম 4-5টা আৰু চব্জিখন হ'লে আপোনালোকক দেখুৱাম চাই থাকিব আপোনালোকে 5টা-6টামান চিটি মৰাই দিম আৰু মই এনেকৈ 5টা-6টামান চিটি মৰাই দিছোঁ এই ভিডিঅ'টো বনোৱাৰ এটা বিশেষ মহত্ব আছে আৰু আপোনালোকৰ ফাইদা আছে এয়া আপোনাৰ দালি হৈ গ'ল আৰু আপোনালোকে ইয়াতে আলু আৰু ভাতকেৰেলা দি পিটিকা কৰি খাব পাৰে এয়া মই দিছোঁ আপোনাৰ ভাতকেৰেলা পিটিকা কৰিব আৰু আপোনালোকক জনাইছোঁ যে এয়া আপোনাৰ এলেহুৱা মানুহৰ দালি হৈ গ'ল তো আজি আপোনালোকক দেখুৱালোঁ মই বইল দালি বনোৱাটো মানে বইল চব্জি যিবিলাক এলেহুৱা মানুহ কম সময়ত কম টাইমত কেনেকৈ মানে চব্জি বনাব আৰু মই আপোনালোকক কৈছিলোঁ যে তাৰে ফাইদা বহুত আছে উপকাৰ আছে কি উপকাৰ আছে আপোনালোকে যদি কম তাতে চাব হা আপোনাৰ সময়টো বাচিলে লগতে আপোনাৰ গেছ কমিলে আৰু আপোনাৰ লগতে পেটৰ যদি গেছৰ প্ৰব্লেম হয় সেইটো কমিলে তেল মছলা সেইখিনি কমিলে কিমানখিনি আপোনালোকৰ ফাইদা হয় কওকচোন আৰু লগতে আপোনালোকৰ শ্বৰ্টকাট কম সময়তে চব্জিটো হৈ গ'ল আৰু খাব পৰা হৈ গ'ল যিবিলাক এলেহুৱা মানুহ বহুত সহজতে আপোনালোকে বনাব বিচাৰে তেতিয়াহ'লে এনেকৈ বনাব পাৰে আৰু লগতে আপোনালোকে তাতে যদি আলু ভাতকেৰেলা দি দিয়ে তেতিয়াহ'লে আপোনালোকে সেইটো এটা পিটিকা হৈ যায় মানে এক গুলিত 2 চিকাৰ আপোনালোকে চব্জিও হ'ল পিটিকাও হ'ল লগতে আপোনালোকে খাব পৰা হৈ গ'ল কম সময় গ'ল গেছটো আপোনালোকৰ ৰেহাই হ'ল আৰু তেল মছলা এইবিলাক আপোনালোকৰ থাকি গ'ল কম সময় লাগিলে মানে লগতে আপোনালোকৰ পেটৰ প্ৰব্লেম
নহয় এনেকুৱা বহুতকেইটা আপোনালোকৰ ফাইদা আছে তো সেইকাৰণে মই আজি আপোনালোকক এই ভিডিঅ'টো বনাইছিলোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই বন্ধুসকল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দোস্ত বাই বাই